নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সকলোলৈকে শুভ সন্ধিয়া জ্ঞাপন কৰিছোঁ। আজি মোৰ ঘৰতে গোটৰ মিটিংখন, লগতে আগবেলাৰ ভিতৰত আমাৰ শাহুমাৰো বছৰেকীয়া শ্ৰাদ্ধভাগ আছিলে, গতিকে অকণমান নিয়ম কৰিছোঁ। তাৰপিছত এতিয়া মোৰ এটা ডাঙৰ গোট আছিলে, সেই গোটৰ মিটিংখন আজি শ্ৰাদ্ধৰ লগত সংগতি ৰাখি আজি গোটৰ মহিলাসকলক আমাৰ গৃহলৈকে নিমন্ত্ৰণ জনালোঁ। গতিকে গোটৰ মিটিঙো হ'ল আৰু আমাৰ নিমন্ত্ৰণটো ৰক্ষা কৰিলে। চাওকচোন, এয়া গোটৰ মিটিং। কেতিয়াবা এনেকৈ আলহী অতিথি আহি ঘৰত যদি অকণমান আপ্যায়ন কৰিব পাৰোঁ, সঁচাকৈ মনটো খুবেই ভাল লাগে। মানে কষ্টৰ ফল ধৰা নিচিনা লাগে। গতিকে যিমানখিনি পাৰিছোঁ সাধ্যানুসাৰে সেইখিনিকে অকণমান ব্যৱস্থা কৰি এয়া গোটৰ সকলো সদস্যকে মাতি আজি অকণমান আহাৰৰ ব্যৱস্থা কৰিছোঁ। গতিকে তেনেকৈ সকলোৱে পাৰিলে গৃহত কৰিব, মানে ঘৰখনৰ কাৰণেও ভাল, নিজৰ কাৰণেও ভাল, হয়নে নহয়? গতিকে এয়া চাওকচোন, এয়া তিল পিঠা, এয়া জোন পিঠাও কেইটামান বনাইছোঁ, লগতে এয়া কেটলি মুখত দিয়া পিঠাও বনাইছোঁ। এয়া লাহে লাহে খাই উঠিছে আৰু এয়া কাৰিকৰ দেই। এওঁলোক দুগৰাকীয়ে ধুনীয়াকৈ সহায় কৰি দিছে। এয়া নাতিহঁতো আহিছে। এয়া ফাৰ্ষ্ট কাৰিকৰ দেই, একদম সুন্দৰ বনাইছে বুলি সকলো মহিলাই খাই কৈছে। এই কৃষ্ণা দেৱী ধুনীয়া বনাইছে বোলে। এয়া আইসকলক দিছোঁ ফটোখন দেখুৱাই। মায়া গীতাই মোক সহায় কৰি আছে। এখন গোটৰ মিটিংখন অকণমান দেখাই দিছোঁ আৰু গোটেই বছৰটো সুন্দৰকৈ চলালে আমাৰ এই আইগৰাকীয়ে। গতিকে অকণমান সৰু সুৰাকৈ হ'লেও এখন ফুলাম গামোচা দি তেখেতক মই আদৰণিও জনাইছোঁ, আজি মোৰ গৃহত যিহেতু। গতিকে এয়া বন্দনা, খানাও ধুনীয়া বনাই, দেখিবলৈও ধুনীয়া। এয়া সংগীতা, একদম এক্টিভ হয়। তাৰপিছত এয়া নামটো পাহৰি থাকিলোঁ দেই। এয়া মোৰ ছোৱালীও আহিছে ঘৰতে গোটৰ মিটিং কাৰণে দেই। বহুত সহায় কৰি দিছে সকলোৱে মোক আজি। আমাৰ গোটটো এই কাৰণে ভাল লাগে, সকলোৰে মানে মৰম চেনেহ ধুনীয়াকৈ থাকে। আৰু এয়া আচল দিয়াত থোৱাত লাগি আছে এয়া মোৰ বৌ, এয়া দি আছে। আৰু এয়া বাইদেউ একদম সোনকালে আহিছে, আহি এয়া লাগি আছেহি। এয়া একে শেষৰবাৰ খোৱা মানে পাৰ্টিটো আৰু গোটৰ মিটিং শেষ হৈছে। এয়া মোৰ ছোৱালীয়ে একদম ডিষ্ট্ৰিবিউট কৰি আছে ধুনীয়াকৈ। ঘৰলৈ যামগৈ বুলি ভাবিছিল, নোৱাৰিলে যাব। মানুহ এতিয়ালৈকে আছে। গতিকে এয়া শেষ পাৰ্টি, এয়া সকলোৱে খাই আছে। এয়া নাতি দুইজনী বহি আছে ধুনীয়াকৈ। ঘৰটো অকণমান লাইটটো কম বাৰু, মই গতিকে অকণমান ঘৰটোও দেখুৱাই দিছোঁ আপোনালোকক। অকণমান আমাৰ ঘৰখনো দেখুৱাই দিছোঁ আৰু এয়া আৰু আলহী আহিছে।